নতুন ভিডিঅ'টো আজি কামাখ্যাৰ ফালে আহিছোঁ গেট আৰু আপোনালোকে আজি কামাখ্যাখন অলপমান দৰ্শন কৰাম। বলক আমি বিনা দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে গৌতমৰ ভাগিনৰ স্কুলো আছে। তো বলক এতিয়া এখন পাহাৰটো বহুত আছে, সেই ওপৰলৈ যাব লাগিব আমি। আৰু এটা ষ্টিং কিনিলোঁ আৰু পাহাৰৰ ওপৰে ওপৰে যাই আছোঁ। আৰু 5ত পাইছে চাগে আপোনালোকে কামাখ্যা মন্দিৰ ক'ত? কামাখ্যা মন্দিৰ ক'ত আছে? নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। আৰু গাইজ আপোনালোকৰ কাৰণে আহিছোঁ, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। বলক এতিয়া যাই থাকোঁ লাহে লাহে। আৰু কিমান ওপৰ আছে ভাই? আৰু কালিতো স্কুলে আছে। আৰু অভিজিত বাবা নাহিল, তাৰ বোলে গাৰ বিষ উঠছি বোলে, বিয়াত বাল্টিং দাঙিছে কালি। পাহাৰে যাই আছোঁ, সন্তোষ মই আৰু সুৰমান ভাই একদম সন্তোষ তুমি। আৰু আমাক ইয়াতে ৰাস্তাত এতিয়া গাড়ী কেইখন মানে সুধিছিল কি যাবৰ কাৰণে, আমি এক্সপ্ল'ৰ কৰি যাম। গাড়ী তাড়ী আহি আছে একদম কামাখ্যা মন্দিৰৰ পৰাই। এইটো কি মন্দিৰ হে? এতিয়া ভিউজটো চাই ল'লে আপুনি, এইটো শ্ৰী শ্ৰী দৰপাল গণেশ মন্দিৰ। মেখেলা উজোৱা পথ বোলে এইটো। তো গৌতম এতিয়া ওপৰত যাবৰ কাৰণে কিমান টাইম লাগিব আমাক? আৰু বহুত টাইম লাগিব। কিমান? 45 to 1 hour। মই এতিয়া আহিছিলোঁ, আগতেও বহুতবাৰ আহিছিলোঁ, বহুত টাইম লাগিব মই জানো। আৰু এইটো চব আমাৰ অসমৰ ৱাৰিয়াৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি পোষ্টাৰ মাৰি ৰাখিছে ইয়াতে। এইটো নতুনকে বনাইছে, সেইটো কাৰণে পোৱালি কৰিছে না। আৰে পোৱালি কেইটা কি কৰি আছে নাজানো। এতিয়া চবে হাঁহি আহি যাই আছে। আৰু আপোনালোকৰ 5ৰ প্ৰশ্ন পেপাৰত যদি আহে নীলাচল পাহাৰ ক'ত, মানে কামাখ্যা মন্দিৰ ক'ত, নীলাচল পাহাৰ তো এতিয়া এটা ভাগাৰ লাগছে আহোঁতে এইখিনিমান আহোঁতেতো ভাগাৰ লাগছে। আৰু কিমান আপ আছে, কিমান যাব লাগিব চাইডত, কিমান আপ আছে। অলপ এতিয়া লাহে লাহে যাই থাকোঁ আৰু কি কৰিব পাৰিম, ৰাস্তাটো ক্ৰছ কৰিব লগা আগতে ফুটপাথৰ ৰাস্তাৰে যাব লাগিব। চলো আগে বাঢ়ে ভাই। আৰু অভিজিত নাহাৰ আজি মেইন কাৰণ হৈছে তাৰ গাৰ বিষ উঠছে। একদম পাহাৰে মন্দিৰ অৱস্থিত আছে একদম। আৰু এলা মানুহ আহি আছে গাড়ীত বহি কেনে বৰ্তমান। আৰু ট্ৰেইন যাই আছে, ৰেলৱে লাইনো আছে। কিয় নেদেখব, দেখছেতো। বাকী চুৰমানৰ ঘৰৰ পাহাৰত, মানে তোৰ ঘৰ ইমান আপে হ'ব না? ইয়াতকৈ কম হ'ব দেই। ইয়াৰ ঘৰ যাই পাইছে, ইয়াৰ ঘৰটো আপোনালোকক দেখাইছোৱে মানে এইখিনিমান যাই পেলাই কিলোমিটাৰ মূৰে মন্দিৰে আছে আপোনালোক একদম। আৰু মেইন মন্দিৰটো আমি কামাখ্যাতে যাই আছোঁ এতিয়া বৰ্তমান। আৰু বাছটোৰ কিবা হৈছে চাগে, এক্সিডেণ্টত মানে ইঞ্জিনে অফ হৈ গৈছে চাগে বাছৰ। মানুহ এতিয়া নামি আছে। আৰু এই পিছফালত দাদাটোৰ কিবা হৈছে, মদ খাইছে চাগে আজি বেছিকৈ নিচা লাগে। আৰু বলক ৰাস্তা ক্ৰছ কৰি কিনে যাই থাকিব যায় একদম। এতিয়া নৰ্মেল দিনত ইমান ভিৰ লাগছে, আৰু এইবিলাক দেখক নহয় একদম মূৰ্তিৰ শিলৰ আগ। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. তো ইয়াতে বাঁহৰ গাছ আছে একদম ডাঙৰ বাঁহ, কিন্তু এলা কাটবা নদী দেচোন, এই কোনোবাই কাটছে চুৰে কমাই। আৰু ইয়াতে বাছখন বেয়া হোৱাৰ কাৰণে মানুহৰ লাইন চক না গাইছে, মানে ইমান ওপৰৰ ৰাস্তাটো উঠিব কেনেকৈ দেখোন, সেইটো এটা প্ৰব্লেম। আৰু আপোনালোকক মই এতিয়া আৰু সেই মাত্ৰ আমি এই ৰাস্তাটোত আছিলোঁ, আপোনালোকৰ তলৰ ভিউ চাওকচোন একদম। আৰু এতিয়া আমাক স্বাগতম জনাইছে, একদম ভাল লাগছে, মা কামাখ্যা দেৱালয়লৈ স্বাগতম। আৰু এইটো কি নাম আছিল, অক্ষয় কুমাৰে হোৱা যায় হে তৈয়াৰ হম পাইলট পিন্ধি কেনে। আৰু এতিয়া মোৰ বাগৰ একদম, আৰু চুলিটো কাটাই নাই, চুলি কাটবা লাগিব ৰ'ব কেইদিনমান পিছত। আৰু ইবাগৰ ভিউজখিনি চাই কিনে সেই এখন আৰু এখন পাহাৰ তাকো
আৰু এলা বাঁহৰ গাছে আৰু গাছে গাছ আৰু শিল গাছ চব এলাই দেখা পাব আৰু আছে কিন্তু ৰাস্তাবিলাক ভাল বুলি ক'ব লাগিব দিয়ক মানুহ এতিয়া বৰ্তমান যাই আছে চাই লওক লাইন পাতি যাই আছে কাৰণ বাছখন বেয়া হৈছে এনে বাছ এখনে আহিছিল একদম বাছৰ কিবা ইঞ্জিনৰ গৰ্বৰ হোৱাৰ কাৰণে মানুহগিলা জ্বালা উঠিব লগা হৈছে আৰু এলা জংঘলৰ মাছ চাওকচোন একদম আৰু এলা জহাই তহাই মানে একদম জহাই তহাই যি কি পোষ্টাৰ মাৰি ৰাখিছিল সপোন ঘৰ SBI এলা লোন নলব দিয়ক একদম নিজৰ টকাইতে ঘৰ বনাই একদম বেলেগ মজাই লোন মাৰ থাকিব লাগে আৰু সুত এতে যি সুত নিব একদম এই ফটো দুটা মাৰি ৰাখিলে কি হ'ব হাঁহি মাৰি কেনে আৰু এই অক্ষয় কুমাৰ দাদা একদম চিমেণ্টৰ ভদেশ বাছখন চাই বাছখন চাগে এতেহে এতিয়া মানুহবিলাক উঠছে এতিয়া বাছখন খুন্দিছোঁ ইয়াতে অক্সিজেনৰ বহুত প্ৰব্লেম আৰু কিন্তু পাহাৰখন ডেক'ৰেট কিন্তু ভাল কৰিছে একদম মেইনটেনেঞ্চ কৰি ৰাখে মেইনটেইন কৰি ৰাখে আগত বোলে বান্দৰ আছে ক'তে আৰে বান্দৰ ক'ত লাগে তই বান্দৰ আছে মোৰ তাতে মানে মানুহ টাইপৰ ইয়াৰ মানে জ্ঞানটো বেছি আছে আগত ৰিয়েল বান্দৰ আছে ৰিয়েল একদম ডাঙৰ ডাঙৰ বান্দৰ এতিয়া ভাগৰ লাগছে মস্ত ভাগৰ লাগছে মোৰ মাথাৰ পৰা পানী ওলাব দিছে বেগে বেগে যাব পাৰি না ওপৰেদি ঘৰ বে আৰু এলা মেইনটেইন কৰিব নোৱাৰে কিন্তু এলা ভাঙা চিঙা কৰি ৰাখিছে আৰু অৱশেষত মানুহগিলাৰ কষ্ট কমি এই বাছখন গেল এই বুঢ়া বাছ এখন চলাই কেনে এনেকৈ উঠাব আহিছে পাহাৰত আৰু ঘৰ চক গাইজ ঘৰ ক'ত বনাইছে চক না আপোনালোকে আৰু উঠে কেনেকুৱা বে ইয়াতে ৰাস্তা চক না আপোনালোকে একদম কি ঘূৰি নাযাব এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাগে আজি ৰ'দটো কম হ'লে না বহুত মজা লাগে আৰু আজি ৰ'দো অলপমান বেছিকৈ দিছে আৰু এইটো তলত আৰু এটা মন্দিৰ মানে এটা মানে মূৰে মূৰে এটা মন্দিৰ পাবই আপোনালোকে আৰু এই আংগুলটোৰ কি হৈছে গম নাপাওঁ বেছিকৈ খাইছে চাগে অলপ আজি আমি কামাখ্যালৈ যাম আৰু এই চুৰমান দাদাৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কামাখ্যাত কেনেকুৱা লাগিব মানে আৰু মন্দিৰত যাই কিনে আপোনালোকক এনেকুৱা ভিউজ দেখাম না মানে ভিউটো চালে আপোনালোকে পাগলা হৈ যাব আৰু আপোনালোকে কামাখ্যা আহিব নেকি আমি আপোনালোকৰ ইয়াৰ পৰা পুৰা লাইভ দেখি আছোঁ ভালকৈ চাই ল'ব একদম আৰু এলা মানুহগিলা ঘূৰি ঘূৰি চাই আছে মানে মানে আমি ইউটিউবাৰগিলা কিবা মানে পাগল বুলি ভাবে সিহঁতে ৰাস্তা ৰাস্তা ভিডিঅ' বনালি একদম মানে আমি আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ আৰু সিহঁতে পাগল বুলি ভাবি আৰু এইটো এটাও মন্দিৰ চাগে মন্দিৰে আগত চিৰি উঠি কিনে কোনো ৱাটাৰফল নহয় এই মন্দিৰৰ পানীবিলাকে আহিছে ইয়াতে আৰু এটা গাড়ী তাড়ী যাই আছে বৰ্তমান ইভাগে একদম ৰাস্তাটো পাৰ কৰি লওঁ ৰ'ব গাইছ ভাল দি আমি আহিছিলোঁ এতিয়া সেইখন গেট আপোনালোকক জুম কৰি দেখাই দিওঁ মই বৰ্তমান বৰ্তমান আৰু এই পাগলাটোৰ কিবা হৈছে নাজনো তাৰ পাই পিছে পিছে আমাৰ আজি মাৰিব চাগে তাৰ পাই কেনে এনেকুৱা আছে মানে তাকো দেখাব লাগে চাগে ব্লগত দেখাইছোৱে আপোনালোকে ই বহুত মানে শিৱৰাত্ৰিৰ দিনৰ গেলাটো চাগে কম হৈছে আজিকালি ইফেক্ট কম নাই গেলা না ভাং জীয়া খাইছে ই মন্দিৰ আহি পালোঁ দোকান দোকানতে কাটা আছে কাৰোবাক প্ৰসাদ ল'ব লাগিলে প্ৰসাদ ল'ব পাৰে এইবিলাক দোকান আৰু মানুহৰ ভিৰ চক না গাইজ একদম আৰু এতিয়া চেণ্ডেল টেণ্ডেল খুলিব লাগিব এতিয়া মন্দিৰৰ ফালে যাবলৈ আৰু এটা বস্তু কামত খেলনা বস্তু লাগিলে আৰু কিনিব পাৰে এতিয়া আমি অৱশেষত মন্দিৰ আহি পাইছোঁ চেণ্ডেল খুলিব লাগিব নেকি চেণ্ডেল খুলিব লাগিব নহ'লে কি মন্দিৰত এনেই সোমাবি সেইটোতো হয় কিন্তু চেণ্ডেলযোৰ আমাৰ চুৰে লৈ গ'লে ৰ'টেশ্যন হৈ থাকে ইয়াতে আপুনিও বেলেগৰ লৈ যাব এইটোতো কথা নহয় মোৰ এযোৰা মৰম লগা চেণ্ডেল এই পিকাৰ দৰে তালা মাৰি থৈ গুচি যাওঁ নেকি পাইপ তালা লৈ আহিব লাগিছিল আপুনি এটা মূৰ্তি তূৰ্তি পাই যাব খাৰু তাৰু কাৰোবাক লাগিলে আৰু এইটো মন্দিৰ পাই গ'লোঁ অৱশেষত আমি জোতাটো আমি চুৰমান দাদা পিন্ধি আহিলোঁ এতিয়া কৰিম কি বেয়া লাগিছে ইয়াৰ পৰা কিবা লৈ যাব লাগিব কিনি কেনে মানে ইহঁতক মানে জোতা তেতিয়াহে ৰাখিব যেতিয়া মানে ইহঁতৰ পৰা কিবা বস্তু কিনিম মেইন মন্দিৰ এতিয়া আমি পাই গ'লোঁ কামাখ্যা
আৰু এইটো ওপৰত যে লগাই ৰাখিছে না এইটো পুৰা গোল্ড হয় দুটা খুলিলোঁ এতিয়া চাই লওক 40 টকা লৈছে 40 টকা লৈ লুটছে জোতাৰ পইচা আমাৰ 40 টকা জোতাৰ নামতে গ'ল এতিয়া বৰ্তমান কি কৰবি এতিয়া আকৌ ই মোক কৈছিল বেগৰ ভিতৰত জোতা সোমাই কেনে আমাৰ বেগৰ পইচা আৰু এটা চব্জি তব্জিও আছে কাৰোবাক চব্জি লাগে কিবা কুপন লাগে বৰ্তমান জোতাৰ নামতো পইচা পাইছোঁ এতিয়া আৰু কুপনৰ নামতো পইচা দিব লাগিব এতিয়া আমি এটা কুপন বনাব লাগিব এই কুপন কেন্দ্ৰৰ ভিতৰত সোমাই যায় যে চুৰমান তুৰমান চুৰকালত এতিয়া কুপন বনাব লাগিব ভেকচিনৰ চাৰ্টিফিকেট লাগিব পুখুৰী চক না গৈ একদম আপোনালোকৰ আৰু এলা হেৰি আৰু মানুহ বহুত ভিৰ লাগছে আজি ৰবিবাৰ কাৰণে চবেই আহিছে যিহেতু আৰু এলা ৱাৰ্ণিং টৰ্ণিং মাৰি ৰাখছে ইয়াত আমি ভিতৰত সোমাই গ'লোঁ একদম এলা মানুহ তাৰমানে চেল্ফি লৈ আছে ৰাস্তাই ব্লক বোলে ইয়াতে একদম ৰাস্তাই ব্লক আছে একদম এটা আগত মিউজিয়াম আছে মিউজিয়ামৰ ফালে যাওঁ নেকি তাত নমস্কাৰ দি আছে বাইদেউ আপোনাক নমস্কাৰ দিলোঁ এটা গৰিল্লা চাচা এটা চাধা মাৰি আছে আৰু ডাইন'ছৰ চক একদম ডাইন'ছৰক চিকাল দি বান্ধি ৰাখিছে আৰু ইয়াতে চক এটা হাঁহো আছে আৰু এটা পুখুৰী আছে ঘৰিয়াল কি বনাইছে চক নাই একদম আৰু এইবিলাক চক এইবিলাক বাঁহৰ না কাঠৰে নাই এইটো পাথৰৰ ডিজাইন বনাইছে বহুত কষ্টৰ মূৰত আমি এইখিনি এতিয়া আহিব পাৰিছোঁ মানে কিমান খোজ কাঢ়িছোঁ আমি নিজে ক'ম একদম জগিন্দাৰৰ দৰে হালত হৈ গৈছে আমাৰ ইমান লাইক কৰিব যাতে কোনেও ভাবিব নোৱাৰে আৰু এতিয়া মিউজিয়ামৰ ভিতৰত সোমাই যাম এতিয়া মন্দিৰ মিউজিয়াম আছে কিবা বস্তু ৰাখছে আৰু পুৰণা এইবিলাক চব অস্ত্ৰ এটা ৰখা আছে চব বলি দিয়া অস্ত্ৰ নেকি বলি দিয়া অস্ত্ৰ আৰু ইয়াতে কিবা আছে এইবিলাক ঢাল তালো দিয়া আছে এইবিলাক পুৰণা জামানাৰ চাগে আৰু কাপোৰ তাপোৰো আছে তাকে মিউজিয়ামত এতিয়া আমি আহি গৈছোঁ এইটো ঘৰটোৰ ওচৰত আহিছোঁ অলপ আৰু এতিয়া অলপ আপোনালোকক দেখাই যাই থাকিম আৰু খালী ভৰি আছে যিহেতু ভৰি কৰি অলপমান দুখ পায় আৰু এইটো চক না গাইজ পাহাৰত আৰু এটা মজা কৰি আছে ভালকৈ চক আপোনালোকে একদম কোনটো সেই পালি আবে বেক সাইড দিয়া মই ক'লো কি বেক সাইড দিলা ৰ'ব আপোনাক মই হোৱাইট কৰি কেনে দেখাই দি আছোঁ এইটো মানুহৰ ভিৰ চালে একদম কিবা হেৰি হৈ যায় বাকী মেইন মন্দিৰ এইটো আছে তাৰ ত্ৰিশূলডাল চাই লওক আৰু একদম ওচৰত আছে আমি বাকী গাইজ আপোনাৰ কাৰণে বহুত কষ্ট কৰিছোঁ চেণ্ডেল খুলি টিকেটৰ কাৰণে ইমান ঝামেলা কৰি ভেকচিন চাৰ্টিফিকেট উলিয়াই ইমান কষ্ট কৰিছোঁ আৰু এই ঢকৰা মাথা এটা আহিছে আৰু ঢকৰা মাথা বেয়া ৰাগুটি আৰু ইয়াতে এটা কিউট কবুতাৰো এটা লগ পাই গৈছোঁ এই সৌন্দৰ্যতে লাৰিছে আমি অলপমান ফুৰি আছোঁ ইয়াতে ভিতৰত আছোঁ একদম মন্দিৰৰ আৰু ইয়াতে দুৰ্গা মাৰ না প্ৰতিমা আছে চাগে এইটো আৰু প্ৰসাদ বেগেনা আছে এইটো মানুহবিলাক আৰু তলৰ ফালে আহি গৈছোঁ আৰু পাৰত আৰু এটা বহি আছে একদম তলৰ ফালে চাই লওক আৰু এটা পাৰতে ইয়াতে আছে একদম ফাঁচি আছে আৰে কিয় বেচেৰাটো এংগা আছে তই তাৰ কিয় দুখত তই হেৰি কৰিব লাগে কচোন তই মই অলপমান দেখাই দিছোঁ গল চল বেকা কৰি কেনে বহি আছে আপকো গুচ্ছা আহে কিয়া ভাই বলিৰ কাৰণে আনিছে চাগে পাঠাবিলাক আপোনালোকৰ কাৰণে এইখিনি এণ্ড কৰি দে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু লাইক শ্বেয়াৰ পাৰিলে কমেণ্ট এটা কৰি দিব পাৰিলে এটা মৰম লগা কমেণ্ট কৰি দিব ভিতৰৰ পৰা এটা মটিভেশ্যন হয় আৰু গৌতম ক'ত গায় হ'ল নাজানো এতিয়া আৰু বাকী ভিডিঅ'টো লাইক কৰিলে ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব গাইজ ইমান কষ্ট কৰিছোঁ ইমান দূৰলৈ আহিছোঁ আপোনাৰ কাৰণে আপোনালোকক লগ পাম নেক্সট এনেকুৱা আকৰ্ষণীয় ভিডিঅ' জয় অসম বাই বাই গাইজ